আসন্ন বিটিআৰ পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে এতিয়া বিজেপি, বিপিএফ আৰু ইউপিপিএল দল। পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। তেনে সময়তে ওদালগুৰি জিলাৰ মুদৈবৰী পৰিষদীয় সমষ্টিত চলিছে বিজেপি, বিপিএফ আৰু ইউপিপিএলৰ নিৰ্বাচনী ৰণদংকা। বিজেপিলৈ ঢাপলি মেলিছে একাংশ, অনুৰূপ বিপিএফ আৰু ইউপিপিএললৈ আগমন ঘটিছে একাংশৰ। কিন্তু কি হ'ব আগন্তুক পৰিষদীয় নিৰ্বাচনত মুদৈবৰী সমষ্টি? কোনে কোনে পাব টিকট? লক্ষণীয়ভাৱে বিজেপিৰ পৰা ইএম দিগন্ত বৰুৱাই পুনৰ টিকট পোৱাটো প্ৰকট হৈ পৰিছে। ভোটাৰৰ মাজতো চলি আছে ইএম দিগন্ত বৰুৱাৰ নাম। পুনৰ মুদৈবৰী সমষ্টিত বিচাৰে ইএম দিগন্ত বৰুৱাক। আনহাতে বিপিএফ দলৰ পৰা মুদৈবৰী পৰিষদীয় সমষ্টিৰ 5 প্ৰাৰ্থীত্বৰ প্ৰত্যাশী ক্ৰমে জগদীশ চৰকাৰ, বিচিত্ৰ বৰুৱা, সুভাষচন্দ্ৰ মজুমদাৰ, অৰুণ শৰ্মা আৰু দুলুমণি ডেকা ইতিমধ্যে দলীয় টিকট বিচাৰি নিৰ্বাচনী কুচকাৱাজ চলাইছে। অৱশ্যে সমষ্টিটোত সৰ্বাধিক চৰ্চিত হৈ আছে ক্ৰমে প্ৰাক্তন ইএম জগদীশ চৰকাৰ, যুৱনেতা বিচিত্ৰ বৰুৱা আৰু সুভাষচন্দ্ৰ মজুমদাৰৰ নাম। কিন্তু সমষ্টিটোৰ ৰাইজে বিচাৰিছে এজন নতুন মুখৰ প্ৰাৰ্থী। তেনে ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীয়ে সমষ্টিটোত কাক টিকট প্ৰদান কৰিব সেয়া হ'ব লক্ষণীয়। যিয়েই নহওক কিয় আগন্তুক পৰিষদীয় নিৰ্বাচনত যে মুদৈবৰী সমষ্টিত এখন মহাৰণ হ'ব সেয়া এতিয়াই নিশ্চিত হৈ পৰিছে। তাৎপৰ্যপূৰ্ণভাৱে বিজেপিৰ মিত্ৰজোঁট ইউপিপিএলৰ প্ৰাৰ্থীত্বৰ দাবীদাৰৰ নাম অদ্যবি সৰব চৰ্চা হোৱা নাই। নিউজ 6 ৰিপৰ্ট, স্পট নিউজ আছাম।